হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে দি বৰ্মন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে কেইটামান দৰকাৰী কথা লৈ আহিছোঁ, যিকেইটা হয়তো বহুতেই নাজানে। আপোনালোকে যদি এই কথাকেইটা জানিব বিচাৰিছে তেন্তে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যদি আপুনি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক। তেন্তে মই পৰৱৰ্তী সময়ত যিবোৰ ভিডিঅ' আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব। গতিকে বন্ধুসকল, বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ আজি মই প্ৰথমতে লৈ আহিছোঁ যে ইংৰাজী ভাষাৰ আটাইতকৈ পুৰণি শব্দটো কি? হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে যে আপুনি বাৰু জানেনে যে ইংৰাজী ভাষাৰ আটাইতকৈ পুৰণি শব্দটো কি? ইংৰাজী ভাষাৰ আটাইতকৈ পুৰণি শব্দটো হ'ল টাউন। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। টাউন শব্দটোৱেই হ'ল ইংৰাজী ভাষাৰ আটাইতকৈ পুৰণি শব্দ। Did you know that? What is the oldest word in the English language? The oldest word in the English language is town. বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। টাউন শব্দটোৱে হ'ল ইংৰাজী ভাষাৰ আটাইতকৈ পুৰণি শব্দ। বন্ধুসকল, বলক নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। আপুনি বাৰু জানেনে আনকপিৰাইটেবল? হয় বন্ধুসকল, আনকপিৰাইটেবল এই শব্দটোৱে কেৱল একমাত্ৰ শব্দ য'ত তাত থকা কোনো এটা বৰ্ণকে দ্বিতীয়বাৰৰ বাবে ব্যৱহাৰ নকৰি 15টা বৰ্ণ থকা শব্দ। গতিকে হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। আনকপিৰাইটেবল ইয়াত 15টা আখৰ বা বৰ্ণ আছে আৰু ইয়াৰ কোনো এটা বৰ্ণ বা আখৰকে দ্বিতীয়বাৰৰ বাবে ব্যৱহাৰ কৰা হোৱা নাই। গতিকে এনেকুৱা এবাৰতকৈ বেছি ব্যৱহাৰ নকৰি পোৱা আটাইতকৈ দীঘল শব্দটো হ'ল আনকপিৰাইটেবল। ইয়াতকৈ আৰু দীঘল শব্দ নাই। Did you know that the word uncopyrightable is the only 15 letters word that can be spelled without repeating any letter? হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে যে 15টা আখৰ বা বৰ্ণযুক্ত একমাত্ৰ শব্দ য'ত কেৱল এটা শব্দ এবাৰহে ব্যৱহাৰ কৰি পাইছোঁ আৰু সেই শব্দটোৱে হ'ল আনকপিৰাইটেবল। গতিকে বন্ধুসকল, বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। আপুনি বাৰু জানেনে যে টাইপৰাইটাৰ? হয় বন্ধুসকল, টাইপৰাইটাৰ এই শব্দটোৱে হ'ল কীবৰ্ডৰ কেৱল অপৰহাৰী ব্যৱহাৰ কৰি পোৱা আটাইতকৈ দীঘল শব্দ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। টাইপৰাইটাৰ এই টাইপৰাইটাৰ শব্দটোৱে কেৱল আটাইতকৈ দীঘল শব্দ যিটো কীবৰ্ডৰ আমি কেৱল অপৰৰ শাৰীহে ব্যৱহাৰ কৰি পাইছোঁ। গতিকে এই অপৰৰ শাৰী কীবৰ্ডৰ অপৰৰ শাৰী ব্যৱহাৰ কৰি পোৱা আটাইতকৈ দীঘল শব্দটো হ'ল টাইপৰাইটাৰ। ইয়াতকৈ আৰু দীঘল শব্দ নাই। গতিকে বন্ধুসকল, did you know that the word typewriter is the longest word that can be typed using only the top row of a keyboard? বন্ধুসকল, বলক নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। আপুনি বাৰু জানেনে যে ড্ৰিমড? বন্ধুসকল, ড্ৰিমড শব্দটোৱে হ'ল একমাত্ৰ শব্দ যাৰ শেষত এমটি বৰ্ণ দুটা আছে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। এমটি বৰ্ণৰে শেষ হোৱা বা এমটি আখৰেৰে শেষ হোৱা একমাত্ৰ শব্দ হ'ল ড্ৰিমড। আৰু এই ড্ৰিম শব্দটোৰ বাহিৰে আন কোনো এটা শব্দ নাই যিটোৰ শেষত এমটি আছে। গতিকে বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে যে ড্ৰিম শব্দটোৱে হ'ল একমাত্ৰ শব্দ যাৰ শেষত এমটি বৰ্ণ দুটা আছে। ড্ৰিম ইজ দ্য অনলি ৱৰ্ড ডেট এণ্ডছ ইন এমটি। গতিকে বন্ধুসকল, বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। আপুনি বাৰু জানেনে অলমষ্ট শব্দটোৱে হ'ল আটাইতকৈ দীঘল শব্দ যিটো এলফাবেটিকেলি সজোৱা আছে? হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। অলমষ্ট এই অলমষ্ট শব্দটোৱে আটাইতকৈ দীঘল শব্দ যিটো এলফাবেটিকেলি সজোৱা আছে। এই অলমষ্ট শব্দটোৰ বাহিৰে আমি আন কোনো এটা শব্দ ইয়াতকৈ দীঘল শব্দ নাপাওঁ। গতিকে অলমষ্ট শব্দটোৱে হ'ল এলফাবেটিকেলি সজোৱা আটাইতকৈ দীঘল শব্দ। Did you know that the word almost is the longest word spelled alphabetically? গতিকে বন্ধুসকল, বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো যে আপুনি বাৰু জানেনে এটা ভাৱেল থকা ইংৰাজী ভাষাৰ আটাইতকৈ দীঘল শব্দটো কি? আৰু বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। এটা মাত্ৰ ভাৱেল থকা ইংৰাজী ভাষাৰ আটাইতকৈ দীঘল শব্দটো কি? ষ্ট্ৰেঞ্জ। ষ্ট্ৰেঞ্জ শব্দটোৱে হ'ল ইংৰাজী ভাষাৰ আটাইতকৈ দীঘল শব্দ যিটোত মাত্ৰ এটা মাত্ৰ ভাৱেল আছে। Did you know that the word strange is the longest word in the English language with just one vowel? বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। The word strange is the longest word in the English language with just one vowel. বন্ধুসকল, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আপুনি বাৰু জানেনে যে আই আখৰটোৰ ওপৰত থকা ডটক বা বিন্দুটোক কি বুলি কোৱা হয়? বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। আই আখৰটো বা বৰ্ণটোৰ ওপৰত যিটো ডট আছে বা বিন্দু আছে, এই বিন্দুটোক কি বুলি কোৱা হয়? এই বিন্দুটোক কোৱা হয় টাইটেল বুলি কোৱা হয়। এই বিন্দুটো কি বুলি কয় জানেনে? টাইটেল। বন্ধুসকল, আই আখৰটো বা বৰ্ণটোৰ
বা লেটাৰটোৰ ওপৰত যিটো ডট আছে সেই ডটটোক কোৱা হয় টাইটেল ডিড ইউ নো ডেট দ্য ডট অন দ্য টপ অফ দ্য লেটাৰ ইজ আই ইজ কল্ড এ টাইটেল বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে দ্য ডট is on the top of the letter I is called a title বন্ধুসকল তেন্তে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আপুনি বাৰু জানেনে যে আণ্ডাৰগ্ৰাউণ্ড শব্দটোৱে হ'ল একমাত্ৰ শব্দ হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে আণ্ডাৰগ্ৰাউণ্ড এই আণ্ডাৰগ্ৰাউণ্ড শব্দটোৱে একমাত্ৰ শব্দ যাৰ আৰম্ভণি আৰু শেষ UND আখৰেৰে শেষ হৈছে বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে UND এই UND আখৰেৰে আৰম্ভণি আৰু শেষ হোৱা শব্দ একাই আছে আৰু এই শব্দটোৱে হ'ল আণ্ডাৰগ্ৰাউণ্ড যাৰ আৰম্ভণি আৰু শেষ UND আখৰেৰে হৈছে Did you know that the word underground is the only word that begins and ends with the letters U and D? হয় বন্ধুসকল আজি মই আপোনালোকক 8টা দৰকাৰী কথা ক'লো এই কথাকেইটা যদি ভাল লাগিছে বা এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰক কমেণ্ট কৰক আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱী অথবা ৰিলেটিভছ সকলেও যাতে চাব পাৰে তাৰ সুবিধা কৰি দিয়াৰ কাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে আপোনালোকে যদি পৰৱৰ্তী সময়তো এনে ধৰণৰ ভিডিঅ' চাব বিচাৰে তেন্তে কমেণ্ট বক্সত লিখক মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু যদি আপুনি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে লাইক কৰক কমেণ্ট কৰক আৰু লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আপোনালোক সকলোৰে মংগল কামনা কৰিছোঁ আজিলৈ বিদায় মাগিছোঁ ইমানেই ধন্যবাদ